হয় আজি শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ বিজয় দশমী বিহিত পূজা আজি আমি মানে ৰূপহী আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী মা দুৰ্গা পূজা কমিটিয়ে আজি মানে দলে দলে সমদল কৰি পেলাই দুৰ্গা দেৱীক আমি ইতিমধ্যে বিসৰ্জন দিলোঁ ভক্তবান ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ সেইকাৰণে ইয়াত আমাক এই বিসৰ্জন সময়ত ৰাইজে সহযোগ কৰাৰ কাৰণে সকলো ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উখুৰৰূপী যিবিলাক অত্যাচাৰ ইত্যাদি আমাৰ সমগ্ৰ অসম আৰু ভাৰতবৰ্ষত যি বিৰাজ কৰিছে উখুৰৰূপী সেই উখুৰৰূপী অত্যাচাৰ উৎপীড়নক যেন দুৰ্গা দেৱীয়ে নাশ কৰে আৰু অসমবাসী আৰু বিটিআৰবাসী সুখে শান্তিৰে থাকিব পাৰে তাৰ বাবে আমি দুৰ্গা দেৱীৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ক'ত বিসৰ্জন দিলে আজি? হয়, আজি ক'ত বিসৰ্জন দিছে? আমি ৰূপহী নদীত বিসৰ্জন দিলোঁ। হয়, আমি প্ৰত্যেক বছৰে ৰূপহী নদীত বিসৰ্জন দিওঁ। ইয়াৰ বাদেও আমাৰ চিকাদলে দিব, ইয়াতে দিব, অলপ পিছতে দিব।